কৈছে বহুত যুৱক যুৱতীক 2 লাখ টকাকৈ চেক দিম। আজি 2 লাখ টকা দিছে, কাক দিছে জানে? যিসকল BPF কৰিছে, ইউথ BPF হওক বা কোনোবা সিহঁতৰ ৰিলেটিভ হওক। মই জনামতেতো সিহঁতৰ ৰিচৰ্টৰ যিখিনি কৰ্মচাৰী আছে সেই কৰ্মচাৰীকে বোলে 2 লাখ টকা চেক দিয়াৰ তেনেকৈ পাইছোঁ। সেই টকাখিনি অকল BPF কৰা ব্যক্তিখিনিহে পাইছে। BPF কৰা ব্যক্তিৰ বাহিৰে কোনো এজন ব্যক্তিয়ে কিন্তু সেই টকাখিনি পোৱা নাই। আমাৰ মহিলাসকলক 15,000কৈ টকা দিব, কেইজনক দিছে? এই যিসকল BPF কৰে সেই BPF কৰা ব্যক্তি কেইজনকহে দিছে। বাকী কোনো নিৰীহ ভোটাৰ বা আচলতে দুখীয়া মানুহ বা যিসকল আচলতে প্ৰাপ্য সেই মানুহখিনিক দিয়া নাই। তাৰপিছত আপুনি চাইছে যে কৈছিল যে আমাৰ যিবিলাক জ্যেষ্ঠসকল আছে জ্যেষ্ঠসকলক এককালীন টকা দিব। আজি জ্যেষ্ঠসকলক টকা কিনিছে। এনেকুৱা আমাৰ হাতত তথ্য আছে যিসকল মানে ধৰক পদবী আছে এই BPFৰ পদবী থকা সেইসকলৰ দেউতাক বা কোনোবা ককায়কক বা কোনোবা এনেকুৱা সেই ৰিলেটিভবিলাকক আচলতে সেই টকাখিনি দিছে। যেতিয়া হাগ্ৰামা মহিলাৰী শাসন আছিল, হাগ্ৰামা মহিলাৰী শাসন কালত কিন্তু বড়ো অনাবড়ো ৰাজনীতি চলিছিল। হাগ্ৰামা মহিলাৰী শাসন কালত আজিৰ তাৰিখত চাওক, বড়ো অনাবড়ো ৰাজনীতিটো কোনে নাইকিয়া কৰিছে? প্ৰমোদ বড়ো ডাঙৰীয়াই নাইকিয়া কৰিছে। কাৰণ এই বড়ো অনাবড়ো লৈ হীৰা হৰণীয়া দুবাৰকৈ MP হ'ল আৰু এইটো সুযোগটো কোনে দিছিল? এইটো সুযোগটো দিছিল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। আজিৰ তাৰিখততো বড়ো অনাবড়োৰ নামে কোনো শব্দই নাই। আৰু তাৰ আগৰ হিষ্টৰী যদি চাব বিচাৰে, হাগ্ৰামা মহিলাৰী কেতিয়াবা আপুনি চাইছে নেকি যে 5টা সংখ্যালঘু লোকক কেণ্ডিডেট দিছিলে? এইটো প্ৰমোদ বড়ো ডাঙৰীয়াক জেৰক্স কৰিছে। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াক দিয়াৰ পিছত এইবাৰ নিৰ্বাচনতহে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাৰ সংখ্যালঘু লোকসকলক কেণ্ডিডেট দিছে। আগত কিন্তু দিয়া নাছিলে। সেই কথাটো কাৰ পৰা কপি কৰিলে? প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা কপি কৰিলে। যে হাগ্ৰামা মহিলাৰী চৰকাৰ গঠন কৰাৰ লগে লগে আমাৰ BTC অঞ্চলত নানান ধৰণৰ যি ধৰণৰ গণ্ডগোল আৰম্ভ হ'ল। গণ্ডগোল কৰিলে যে শ্ৰীৰামপুৰৰ যিটো গেট, শ্ৰীৰামপুৰৰ গেট দি যিবিলাক চালক আছিল, চালকবিলাক যেতিয়া আহে এনেকুৱা হৈছে চালকবিলাকক কি কৰা হৈছে? নাম কাৰি মাতা হৈছে। যদি কোনোবা আমাৰ মুছলমান সম্প্ৰদায়ৰ এই কোনোবা চালক হৈছে সেই চালকজনক টানি নামা হৈছে। নামাৰ পিছত সেই চালকজনক মাৰপিট কৰা হৈছে। মাৰপিট কৰাৰ পিছত সেই চালকজনক আমি যিটো মাংস নাখাওঁ সেইটো খোৱাৰ কাৰণে জোৰ জবস্তি কৰিছে। আৰু যোৱা যি ঘটনা ইনচিডেণ্টবিলাক হ'ল আমাৰ আদিবাসী ভাইসকলৰ লগত, চাওতাল ভাইসকলৰ লগত, যি বড়ো ভাইসকলৰ লগৰ মাজত এটা ক্লেছ হ'ল। চাইছে 3 দিনৰ নিচিনা 4 দিনৰ নিচিনা BTC অঞ্চলত আমাৰ কোকৰাঝাৰ চিৰাং অঞ্চলত কি হ'ল? নেট বন্ধ দিব লগা অৱস্থা হ'ল। এনেকুৱা ধৰণৰ অৱস্থা হ'ল। ৰেল লাইনত বোমা দিয়া হ'ল। এই কথাখিনি আচলতে ৰাইজে ভাল পোৱা নাই। আৰু যদি কোনোবাই সুধিছে, আপোনালোকক যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক সুধিছে এই কাৰণবিলাক কিয় হৈ আছে বা আপুনি কি কৰিব, কৈছে মই গাৰ্জেন নহয় বা মই মালিক নেকি? এটা হাস্যকৰ কথা। BTCৰ চিফ হয়, BTCৰ চিফ এজনে যদি কয় যে মই BTCৰ মালিক নহয়, এইটো হাস্যকৰ নহয় জানো? যে শ্ৰীৰামপুৰৰ যিটো গেট, শ্ৰীৰামপুৰৰ গেট দি যিবিলাক চালক আছিল, চালকবিলাক যেতিয়া আহে এনেকুৱা হৈছে চালকবিলাকক কি কৰা হৈছে? নাম কাৰি মাতা হৈছে। যদি কোনোবা আমাৰ মুছলমান সম্প্ৰদায়ৰ এই কোনোবা চালক হৈছে সেই চালকজনক টানি নামা হৈছে। নামাৰ পিছত সেই চালকজনক মাৰপিট কৰা হৈছে। মাৰপিট কৰাৰ পিছত সেই চালকজনক আমি যিটো মাংস নাখাওঁ সেইটো খোৱাৰ কাৰণে জোৰ জবস্তি কৰিছে কিবা এটা। আৰু মই কথা এইটো আপোনালোকৰ মই TV মিডিয়াত বা ক'ব বিচৰা নাই, তেনেকুৱা ধৰণৰ নিৰ্যাতন চলালে। এনেকুৱা ধৰণৰ হাগ্ৰামা মহিলাৰী অহাৰ লগে লগে BTC অঞ্চলত এটা মানে সন্ত্ৰাসৰ সৃষ্টি হয়। এইটো অকল মই কোৱা কথা নহয়। আপোনালোকেও যিহেতু এইবিলাক ছ'চিয়েল মিডিয়াত বা আপোনালোকে নিউজ চেনেল বা সাংবাদিকতা কৰি আছে, এইখিনি এক্সপিৰিয়েঞ্চ আপোনালোকৰ নিজৰো আছে। এই কথাটো আচলতে ৰাইজে ভাল পোৱা নাই। আৰু ইতিমধ্যে ৰাইজে উপলব্ধি কৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই আচলতে যি 5 বছৰ চৰকাৰ চলালে, 5 বছৰ চৰকাৰ চলোৱাত প্ৰমোদ বড়ো ডাঙৰীয়াই এটা BTC যি শান্তিৰ বাতাবৰণ আনিলে, এইটো কিন্তু হাগ্ৰামা মহিলাৰী আনিব নোৱাৰিলে। আৰু যোৱা যি ঘটনা ইনচিডেণ্টবিলাক হ'ল আমাৰ আদিবাসী ভাইসকলৰ লগত, চাওতাল ভাইসকলৰ লগত, যি বড়ো ভাইসকলৰ লগৰ মাজত এটা ক্লেছ হ'ল। চাইছে 3 দিনৰ নিচিনা 4 দিনৰ নিচিনা BTC অঞ্চলত আমাৰ কোকৰাঝাৰ চিৰাং অঞ্চলত কি হ'ল? নেট বন্ধ দিব লগা অৱস্থা হ'ল। এনেকুৱা ধৰণৰ অৱস্থা হ'ল। ৰেল লাইনত বোমা দিয়া হ'ল। এই কথাখিনি আচলতে ৰাইজে ভাল পোৱা নাই। আৰু যদি কোনোবাই সুধিছে, আপোনালোকক যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক সুধিছে এই কাৰণবিলাক কিয় হৈ আছে বা আপুনি কি কৰিব, কৈছে মই গাৰ্জেন নহয় বা মই মালিক নেকি? এটা হাস্যকৰ কথা। BTCৰ চিফ হয়, BTCৰ চিফ এজনে যদি কয় যে মই BTCৰ মালিক নহয়, এইটো হাস্যকৰ নহয় জানো? এই কথাটো আচলতে ৰাইজে ভাল পোৱা নাই, শিক্ষিত সমাজে ভাল পোৱা নাই। আমাৰ BTC অঞ্চলত যিবিলাক বুদ্ধিজীৱী সমাজ, যিবিলাক সমাজ সচেতন মানুহ বা সমাজ সচেতন লোক, সকলো মানুহে কিন্তু এই বস্তুবিলাক বেয়া পাইছে। আৰু কোনেও নিবিচাৰে যে BTC অঞ্চলটো এটা
মানে ভয় ভীতি থাকক সেইটো কিন্তু কোনেও নিবিচাৰে সকলোৱে বিচাৰে যে অঞ্চলটোত আমি সকলো জাতি জনগোষ্ঠী মিলি একত্ৰিতভাৱে এক লগত বসবাস কৰোঁ এই কথা কিন্তু সকলোৱে বিচাৰে কোকৰাঝাৰ চহৰত আগৰ প্ৰমোদ বড়ো ডাঙৰীয়া থকা অৱস্থাত ৰাতি 12টা 1টালৈকে টাউনটো খোলা থাকিছে আজি এতিয়া চাব আপুনি কেইটা বজাতে টাউন বন্ধ কৰি দিয়ে এই বস্তুবিলাক এই বিজনেছমেনবিলাক এইবিলাকতো আমাৰো লছ হয় আমাৰ অঞ্চলৰ লছ হয় আমাৰ কোকৰাঝাৰ অঞ্চলৰ কোকৰাঝাৰ ব্যৱসায়ী অঞ্চল সেইবিলাক লছ হয় সেই কথাখিনি কিন্তু আচলতে ভাবিছে তো মই সেইকাৰণে ভাবোঁ যে এইবাৰ আমাৰ বহুতখিনি আমি ৰাইজৰ মাজত গৈ আছোঁ ৰাইজেও স্পষ্টভাৱে কৈছে যে আমি যিহেতু বিজেপিক ভোট নিদিওঁ বিশেষকৈ আমাৰ সংখ্যালঘু লোকসকলে সেইকাৰণে ভাবিছে যে এইবাৰ বিজেপিক ভোট নিদিয়াৰ কাৰণে EPPL দলটো যিহেতু অকলে আছে সেইকাৰণে EPPL দলটোক আমাৰ সংখ্যালঘু লোকসকল EPPL দলটোক ভোট দিব বুলি আশাবাদী আৰু বিশেষকৈ মই সংখ্যালঘু লোকসকলক অনুৰোধ কৰিছোঁ যে আপোনালোকে এইবাৰ যাতে আমাৰ EPPL দলটো প্ৰমোদ বড়ো ডাঙৰীয়াক ভোট দিব বুলি মই আশাবাদী মই এইখিনিয়ে ক'ব বিচাৰিছোঁ আৰু আমাৰ যি BTC অঞ্চলত 15টা সমষ্টি আছে 15টা সমষ্টিৰ ভিতৰত বেছি সংখ্যক EPPL দলে দখল কৰিব বুলি ইতিমধ্যে পিকচাৰখিনি ক্লিয়াৰ হ'ব গৈ আছে আৰু আপোনালোকে এইখিনি কথা আপোনালোকে যেতিয়া ৰাইজৰ মাজত যায় ৰাইজৰ মাজত গ'লে আপোনালোকে গম পাব তো এইখিনি এইবাৰ স্পষ্টভাৱে BPF যে এইবাৰ বহুতখিনি তলত আহিব এইটো সঁচা BPFৰ গ্ৰাফটো যে তলত আহিব এইটোও সঁচা EPPL গ্ৰাফটো যে ওপৰত যাব এইটো নিশ্চিত আপোনালোকে চাই থাকক এইটোতো আপোনাৰ BPF ৰাজনীতি দলৰ এতিয়া আপোনালোক সংখ্যালঘুৰ পৰা 4জন এতিয়া 5জন আছিলে আপোনাৰ 4জন আপোনাৰ MCLA আছে এটা EM আছে UPPLত এনেকুৱা নাই আপোনাৰ প্ৰতিনিধি এনেকুৱা নাই সঁচাকে কাক সাপোৰ্ট কৰিব আপোনালোকে কি বিচাৰে দাদা BPF যিমান দিছে কিন্তু UPPL এনেকুৱা দিয়া নাই নহয় আচলতে এটা আমাৰ মাজত ভুল বাৰ্তাই হোক বা আমি হয়তো কিছুমান কাম হয়তো ৰাইজৰ মাজত ফ'কাছ কৰিব পৰা নাই সেইটো আচলতে হ'ব পাৰে যোৱা 5 বছৰত আপুনি যদি চাব বিচাৰে সংখ্যালঘু লোকসকলক বিশেষকৈ আপুনি চাইছে মছজিদত মাদ্ৰাছা মক্তব তাৰপিছত এই সংখ্যালঘু যিবিলাক কবৰস্থান সেইবিলাকত কিন্তু আমাৰ 5 বছৰত BTCত প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰ যেতিয়া আছিল EPPL চৰকাৰ সেই EPPL চৰকাৰে কিন্তু সেই মাটিখিনি আচলতে আমাৰ চৰকাৰটো দিছিলে আৰু এটা মানে ঐতিহাসিক ক'ব লাগিব যে কোনোবা দিনত চাইছিল নেকি যে মছজিদবিলাকত 2 লাখ টকা কৰি পইচা দিয়া বা টকা দিয়া তেনেকুৱা নজিৰ মই ভাবা নাই বা দিয়া নাই প্ৰমোদ বড়ো ডাঙৰীয়াই আচলতে আমাৰ যি BTC অঞ্চলত মছজিদসমূহ আছিল বহুতখিনি মছজিদত 2 লাখ টকাকে চেক দিছিল আমাৰ সংখ্যালঘু মছজিদবিলাকক দিছিলে তে এই কামখিনি আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে আমাৰ যিবিলাক হয়তো সংখ্যালঘু লোকসকলক মাটিৰ সমস্যা সেই মাটিৰ সমস্যাটা কিছু হ'লেও সমস্যাটো সমাধান কৰাৰ চেষ্টা প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিছিল আৰু হাগ্ৰামা মহিলাৰীৰ যি 5টা গ্যাৰাণ্টি আছিলে 5টা গ্যাৰাণ্টিত কৈছিল যে মই চৰকাৰ অহাৰ লগে লগে মই যিবিলাক ভূমিহীন মানুহ আছে সেই ভূমিহীন মানুহবিলাকক ভূমিহীন লোকসকলক মই মাটিৰ পাট্টা দিম আজি চাইছে যোৱা 10 ফেব্ৰুৱাৰীত যি BTCৰ যিটো আপোনাৰ প্ৰতিষ্ঠা দিৱস হৈ গ'ল তেতিয়া সিহঁতে কৈছিল যে আমি সেই দিৱসৰ দিনা আমি BTC অঞ্চলত যিখিনি মানুহ মাটি নাই সেই মাটিখিনি আমি দিম আজিৰ তাৰিখত কেইজন সংখ্যালঘু মানুহক মাটি দিছে ৰাজহুৱা কৰক মই প্ৰত্যাহ্বান জনাইছোঁ হাগ্ৰামা মহিলাৰী চৰকাৰক বা হাগ্ৰামা মহিলাৰী BPF চৰকাৰক মই প্ৰত্যাহ্বান জনাইছোঁ এই কেইদিনত সংখ্যালঘু মানুহক কেইজনক মাটিৰ পাট্টা দিছে সেইটো ৰাজহুৱা কৰক সেইটো শ্বেতপত্ৰ প্ৰকাশ কৰক সিহঁতৰ দম নাই আজি চাইছে কৈছে বহুত যুৱক যুৱতীক 2 লাখ টকাকে চেক দিম আজি 2 লাখ টকা দিছে কাক দিছে জানে যিসকল BPF কৰিছে ইউথ BPF হওক বা কোনোবা সিহঁতৰ ৰিলেটিভ হওক মই জনামতেতো সিহঁতৰ ৰিচৰ্টৰ যিখিনি কৰ্মচাৰী আছে সেই কৰ্মচাৰীকে বোলে 2 লাখ টকা চেক দিয়াৰ তেনেকৈ পাইছোঁ তো এই কথাবিলাক আচলতে সৰ্বসাধাৰণ ৰাইজে ভাল পোৱা নাই আচলতে সৰ্বসাধাৰণ ৰাইজক কেইজনক দিছে এই কথাখিনি চাব লাগিব এই 2 লাখ টকা চেক যি যুৱকসকল আছে সেই যুৱকসকলক আচলতে যে আমাৰ যি সৰ্বসাধাৰণ ৰাইজ বা লোক বা ভোটাৰ সেই ব্যক্তিসকলক দিছে নেকি এইটো কিন্তু এটা লাখটকীয়া প্ৰশ্ন সেই টকাখিনি অকল BPF কৰা ব্যক্তিখিনিহে পাইছে BPF কৰা ব্যক্তিৰ বাহিৰে কোনো এজন ব্যক্তিয়ে কিন্তু সেই টকাখিনি পোৱা নাই আৰু এটা চাইছে যে এই যে কৈছে যে আমাৰ মহিলাসকলক 15,000কে টকা দিব কেইজনক দিছে এই যিসকল BPF কৰে সেই BPF কৰা ব্যক্তি কেইজনকহে দিছে বাকী কোনো নিৰীহ ভোটাৰ বা আচলতে দুখীয়া মানুহ বা যিসকল আচলতে প্ৰাপ্য সেই মানুহখিনিক দিয়া নাই তাৰপিছত আপুনি চাইছে যে কৈছিল যে আমাৰ যিবিলাক জ্যেষ্ঠসকল আছে জ্যেষ্ঠসকলক এককালীন টকা দিব আজি জ্যেষ্ঠসকলক টকা কিনিছে এনেকুৱা আমাৰ হাতত তথ্য আছে যিসকল মানে ধৰক পদবী আছে এই BPFৰ পদবী থকা সেইসকলৰ দেউতাক বা কোনোবা ককায়কক বা কোনোবা এনেকুৱা সেই ৰিলেটিভবিলাকক আচলতে সেই টকাখিনি দিছে সৰ্বসাধাৰণ ৰাইজে ইতিমধ্যে BPFৰ যি কাৰ্যকলাপ এইকেইদিনৰ কাৰ্যকলাপত পূৰা বিতৃষ্ট হৈ গৈছে কোনো পধ্যে আৰু BPFটোক আঁকোৱালি ল'ব বিচৰা নাই আৰু BTC অঞ্চলত
এটাই উপায় আছে আৰু এটাই মই ক'ব বিচাৰিছোঁ যে এটাই আপোনাৰ বিকল্প আছে, এইটোৱে হ'ল UPPL। আৰু সকলোৱে এতিয়া ভাবিছে যে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক যি নিৰ্বাচনত আমি আচলতে ভোট দিয়া নাই, আমি যে হেৰাই দিছোঁ, তাৰ কাৰণে মানুহে ৰিয়েলাইজ কৰি আছে, মানুহে উপলব্ধি কৰি আছে, সেই কথাখিনি উপলব্ধি কৰি আছে। সেইকাৰণে মই ভাবোঁ এইবাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমাৰ BTC অঞ্চলত যিমান জনসাধাৰণ আছে, অকল মই মাইনৰিটি বুলি কোৱা নাই, আমাৰ সংখ্যালঘু লোকসকলৰ কথা মই কোৱা নাই, এইটো আচলতে সকলো জাতি জনগোষ্ঠীৰ মানুহে প্ৰমোদ বড়ো ডাঙৰীয়াক ভোট দিব বুলি এইটো নিশ্চিত থাকক। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই এই BTC অঞ্চলত আৰু এটা কি কাম কৰিছে জানে? যেতিয়া হাগ্ৰামা মহিলাৰী শাসন আছিল, হাগ্ৰামা মহিলাৰী শাসন কালত কিন্তু বড়ো অনাবড়ো ৰাজনীতি চলিছিল। হাগ্ৰামা মহিলাৰী শাসন কালত আজিৰ তাৰিখত চাওক, বড়ো অনাবড়ো ৰাজনীতিটো কোনে নাইকিয়া কৰিছে? প্ৰমোদ বড়ো ডাঙৰীয়াই নাইকিয়া কৰিছে। কাৰণ এই বড়ো অনাবড়ো লৈ হীৰা হৰুণে দুবাৰকৈ MP হ'ল, আৰু এইটো সুযোগটো কোনে দিছিল? এইটো সুযোগটো দিছিল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। আজিৰ তাৰিখততো বড়ো অনাবড়োৰ নামে কোনো শব্দই নাই, কোনো তেনেকুৱা প্ৰভাৱো নাই। আৰু আজিৰ তাৰিখত আমাৰ ইয়াতে ৰাজনীতি যিবিলাক কৰিছে আপুনি চাইছে স্পষ্টভাৱে, এইটো নহয় যে অমুক বড়ো, অমুক সংখ্যালঘু, অমুক অনাবড়ো, সেই ভাৱটো আজিৰ তাৰিখত সেই বস্তুটো যে নাইকিয়া কৰিছে, তাতকৈ আৰু আপুনি কি বিচাৰে? সকলোতকৈ ডাঙৰ কথা হ'ল একটা জাগা, এখন ঠাই যদি আপুনি উন্নয়ন কৰিব বিচাৰে, উন্নয়ন কৰিব লাগিলে আপুনি শান্তিটো মাছবি লাগিব। কাৰণ য'ত শান্তি থাকিব তাত উন্নয়ন হ'ব। আপুনি এইখিনি অঞ্চলত কিবা এটা ডাঙৰ বিজনেছ আৰম্ভ কৰিলে, য'ত শান্তি নাই, কাৰণ শান্তি নাথাকিলে বাহিৰৰ পৰা মানুহ নাহিব, বাহিৰৰ পৰা যেতিয়া মানুহ নাহিব, সেই জেগাখিনি ডেভেলপ কেনেকৈ হ'ব, উন্নয়ন কেনেকুৱা হ'ব, শান্তি কেনেকৈ পাব, এই কথাখিনি আমি আচলতে চাব লাগিব। এইবাৰ আপোনালোকে নিশ্চিত থাকক, এইবাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যি আমাৰ কেণ্ডিডেটসমূহ দিছে, প্ৰতিটো সমষ্টিত ইমান ভাল ভাল কেণ্ডিডেট দিছে, মই ভাবোঁ অসমৰ ভিতৰত ইমান ভাল ভাল কেণ্ডিডেট খুব কম পাব প্ৰতিটো সমষ্টিত। ইমান মানে সেইকাৰণে মই ভাবোঁ ৰাইজে প্ৰতিটো সমষ্টিবাসী ৰাইজে এই আমাৰ UPPL দলৰ কেণ্ডিডেটসমূহ একদম বিপুল ভোটত জয়ী কৰাব বুলি মই আশা কৰিছোঁ। আৰু বিশেষকৈ মই চিডলি সমষ্টিৰ কথাটো মই কৈছোঁ, যিহেতু চিডলি সমষ্টিৰ আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই আচলতে পানীৰাম আৰু ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ লগত যদি আপুনি কম্পেয়াৰ কৰে, ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই এটা কলেজৰ প্ৰবক্তা আছিল, এজন বুদ্ধিজীৱী, এজন ভাল জনা মানুহ। আৰু মই ভাবোঁ চিডলিবাসী সমষ্টি বাকী ৰাইজ আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক নিচিনা মানুহ এজন যি কেণ্ডিডেট পাইছে, মই ভাবোঁ আমি সুখী, আৰু আমাৰ চিডলিবাসী ৰাইজে সুখী। সেইকাৰণে মই ভাবোঁ যে কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক সকলোৱে ভোট দিব বুলি মই আশাবাদী। লগতে আমাৰ 15টা সমষ্টিৰ যিকেইটা কেণ্ডিডেট আছে, গোটেইকেইটাক আমাৰ এটা বিশ্বাস আৰু আস্থা আছে যে BTC-বাসী ৰাইজে এইবাৰ UPPL দলটোক আঁকোৱালি ল'ব আৰু ভোট দিব বুলি মই আশা ব্যক্ত কৰিছোঁ। এইটো আপোনাৰ 2020 চনত যেতিয়া মানে প্ৰমোদ বড়োই যেতিয়া ইলেকশ্যন কৰিছিলে, আপোনালোকৰ মাইনৰিটিৰ পৰা 5জন কেণ্ডিডেট দিয়া হৈছিল, কিন্তু আপোনালোকে জিকাব নোৱাৰিলে। এতিয়া কেনেকৈ বিশ্বাস কৰি ল'ব প্ৰমোদ বড়োই? সেই কথাটোৱে মই ক'লোঁ যে চাওক, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়া 2020 চনত 5জনকৈ সংখ্যালঘু লোকসকলক কেণ্ডিডেট দিলে, আপুনি অলপ মাৰ্ক কৰিব, যেতিয়া 2020 চনত নিৰ্বাচন হ'ল, সংখ্যালঘু লোকসকলক বা ধৰ্মীয় সংখ্যালঘুসকলক প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু প্ৰথম কেণ্ডিডেট দিছিলে। আৰু তাৰ আগৰ হিষ্টৰী যদি চাব বিচাৰে, হাগ্ৰামা মহিলাৰী কেতিয়াবা আপুনি চাইছে নেকি যে 5টা সংখ্যালঘু লোকক কেণ্ডিডেট দিছিলে? এইটো প্ৰমোদ বড়ো ডাঙৰীয়াক জেৰক্স কৰিছে। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়া দিয়াৰ পিছত এইবাৰ নিৰ্বাচনতহে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাৰ সংখ্যালঘু লোকসকলক কেণ্ডিডেট দিছে, আগত কিন্তু দিয়া নাছিলে। সেই কথাটো কাৰ পৰা কপি কৰিলে? প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা কপি কৰিলে।